আপোনালোকে জানেনে ফেচবুকৰ লোগোটোৰ ৰং ব্লু কিয়? iPhone 8 পিছতে ডাইৰেক্ট iPhone 10 ওলাল, Windows 8 পিছতে ডাইৰেক্ট Windows 10 ওলাল, 9 কিয় নোলাল? এটা চৰাই আকাশত হাইয়েষ্ট কিমান দেৰিলৈকে উৰি থাকিব পাৰিব? গতিকে এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট কেইটামান জানিবলৈ আজি ভিডিঅ'টো গোটেই চাই থাকক, যিটো শুনাৰ পিছত আপোনাৰ মুখৰ পৰা এটাই শব্দ ওলাব, অ' মাই গড। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। জীৱনত কেতিয়াবা মিছা কথা ভাবিছেনে? আপোনালোকে জানে যেতিয়া আপোনালোকে মিছা কথা কয় তেতিয়া আপোনালোকৰ নাকটোৰ উষ্ণতা অলপ বৃদ্ধি হয়, আপোনালোকৰ নাকটো অলপ গৰম হৈ যায়। নেক্সট টাইম আপোনালোকে লাৰি চাব নাকটো, যেতিয়া আপুনি মিছা কথা কয় বুলি ভাবে। এইটো ইফেক্টক নাম কয় পিনোচিঅ ইফেক্ট বুলি। আপোনালোকৰ মনত কেতিয়াবা প্ৰশ্ন হৈছে যে ফেচবুক আপোনালোকে যেতিয়া ব্যৱহাৰ কৰে, ফেচবুকত অকল চাৰিওফালে ব্লু কালাৰ দেখা পায়, ৰেড আৰু গ্ৰীণ এইবোৰ কালাৰ বেছিকৈ ব্যৱহাৰ নহয়। আপোনাৰ মনত কেতিয়াবা প্ৰশ্ন এনে অকল ব্লু কালাৰ কিয় ইউজ হয়? তাৰ কাৰণটো হ'ল ফেচবুকৰ যিজন CEO মাৰ্ক জুকাৰবাৰ্গ, তেওঁৰ কালাৰ ব্লাইণ্ডনেছ আছিল। মানে তেওঁ দুটা কালাৰ ভালকৈ দেখা নাছিল, ৰেড আৰু গ্ৰীণ এই দুটা কালাৰ তেওঁ ভালকৈ দেখা পোৱা নাছিল। তেওঁ ৰেড আৰু গ্ৰীণ কালাৰ ব্লাইণ্ডনেছ আছিল, সেইকাৰণে তেওঁ চব ফেচবুকটো ব্লু বনাই দিলে, গোটেইখন চাৰিওফালে ব্লু বনাই দিলে। আপোনালোকে জানে আপোনালোকে যে মোবাইল ফোনটো ব্যৱহাৰ কৰি আছে তাতে আপোনাৰ টয়লেট চিটতকৈও বেছি বেক্টেৰিয়া আছে। সঁচা কথা, কাৰণ টয়লেট চিটতকৈও বেছি বেক্টেৰিয়া আছে, 10 গুণ বেছি। সঁচা কথা। আপোনালোকে জানে পৃথিৱীৰ কেইটামান ডাঙৰ কোম্পানী গুগল, এপল, RD, এমাজন, ডিজনি এইবোৰ যেতিয়া ষ্টাৰ্ট হৈছিল এটা সৰু গেৰেজৰ পৰা ষ্টাৰ্ট হৈছিল। সঁচা শুনিছে? এটা জাষ্ট সৰু গেৰেজৰ পৰা ষ্টাৰ্ট হৈছিল আৰু আজি চাওক কিমান ডাঙৰ কোম্পানী। বহুত কোম্পানী আছে পৃথিৱীত যি আৰম্ভণিতে বহুত ডাঙৰৰ পৰা আৰম্ভ হয়, কিন্তু পিছত আৰু বেছি উন্নতি কৰিব নোৱাৰে। কিন্তু এইবোৰ চাগে এটা গেৰেজৰ পৰা আৰম্ভ হোৱা কোম্পানী আৰু আজি গোটেই বিশ্বৰ বজাৰ দখল কৰিছে। ৰেইনবো বা আপোনাক ক'লে ৰামধেনু আমি সকলোৱে দেখিছোঁ। তাৰ যদি আমি সুধোঁ তাৰ আকৃতি কেনেকুৱা, সকলোৱে ক'ব এটা ছেমি চাৰ্কুলৰ দৰে, অৰ্থাৎ অৰ্ধবৃত্তৰ দৰে। তো আপোনালোকে জানে নাই যে তাত আমি এৰোপ্লেনৰ পৰা চাওঁ ৰামধেনুখন এনেকুৱা দেখাওঁ। এটা ইণ্টাৰেষ্টিং ফেক্ট, ভালকৈ শুনক। পৃথিৱীৰ অকল 12জন মানুহৰ তাত এনেকুৱা এটা বেমাৰ আছে, তাক মই বেমাৰ বুলি ক'লোঁ, যি তাৰ জীৱনত হোৱা গোটেইবোৰ কথা মনত ৰাখিব পাৰে। যে আপোনাক যদি সুধোঁ মই আজিৰ পৰা 3 মাহ আগতে আপোনালোকে ৰাতিপুৱা কিহেৰে ভাত খাইছিল, একজেক্ট 3 মাহ আগতে আপুনি মনত নাথাকিব। কিন্তু সেইকেইজন মানুহক যদি আমি বছৰ আগৰ কথা সুধোঁ, 2 বছৰ আগত ইমান তাৰিখে ইমান মাহৰ ইমান তাৰিখে আপোনালোকে কি খাইছিল, তেওঁলোকে সেইও ভালকৈ মনত ৰাখিব পাৰিব। হয়নে এমেজিং? ৱাও, আমাৰ যদি থাকিলে এনেকুৱা পাৱাৰটো। চা গাগা গা মানচা গাগা গা নাঞ্চা গাগা গা। নাই, মই পাগল হোৱা নাই। এই যোনটো শব্দ ক'লো এইটো কোনো মিনিংলেছ শব্দ নহয়। আমেৰিকাত এটা লেক আছে, এটা হ্ৰদ আছে যাৰ নাম এইটো, চা গাগা গা মানচা গাগা গা। আপুনি উচ্চাৰণে কৰিব নোৱাৰি ন? এটা প্ৰাণী কিমান দিনলৈকে জীয়াই থাকিব পাৰে? মানুহৰ গড় আয়ু 120 বছৰ ন, কিন্তু 120 বছৰ আজিকালি বহুত কমি গৈছে। সেনেকৈ বেলেগ জন্তুবোৰৰো এভাৰেজ বয়স আছে। যদি মই সুধোঁ সকলোতকৈ বেছি জীয়াই থকা জন্তুটো কি, উত্তৰটো হ'ল এটা কাছ, যাৰ নাম আছিল আলবাৰ্টা। এইটো ইণ্ডিয়াৰে আছিল, যি 255 বছৰত জীয়াই আছিল। আজি কেইবছৰমান আগতে তাৰ মৃত্যু হৈছিল। বাপৰে বাপ ন, আমাৰ ককাহঁতৰ দিনৰ কাছ। আপোনালোকে জানেনে এটা চৰাই আছে, চৰাইটোৰ নাম হ'ল চুইফ্ট। এইটো চৰাইয়ে আকাশতে খায়, আকাশতে শুৱে, আকাশতে চব কাম কৰে। ইয়াৰ স্পীড প্ৰায় 1.6 km/h। মানে আপুনি বাইকখন যদি 111 স্পীডত দবাই দিয়ে, এনেকুৱা স্পীডৰ সমান সি স্পীডত যাব পাৰে চুইফ্ট নামৰ চৰাইটোৱে। আনকি কিছুমান চুইফ্ট বাৰ্ডটো 10 মাহলৈকে আকাশত উৰিয়ে থাকে, সিহঁতৰ ঘৰটোৱে আকাশ, উৰি থকাটো। আপোনালোকে মোক কমেণ্ট বক্সত জনাওকচোন চুইফ্টক অসমীয়াত কি কয়, অসমীয়া নামটো। বহুতে ভাবি আছে মই ডাঙৰ হ'লে ফ্লেট ল'ম, মই ডাঙৰ হ'লে এপাৰ্টমেণ্ট ল'ম, মই ডাঙৰ হ'লে কিবা কিবি ডাঙৰ ঘৰ বনাম। কিন্তু কোনোবাই ভাবিছেনে মই জাহাজত এটা কোঠালি ল'ম, জাহাজত এটা ৰুম ল'ম, এখন
এখন জাহাজ আছে যাৰ নাম হ'ল দ্য ৱৰ্ল্ড। এইখন জাহাজ সাগৰতে ঘূৰি থাকে আৰু ইয়াতে আপুনিও যদি ইচ্ছা কৰে এটা ৰুম ল'ব পাৰে। কিন্তু মেইন কথাটো হ'ল যেতিয়া আপুনি ল'ব যাব এটা ৰুম, এই ৰুমটো লওঁতেই তাৰ দাম পৰিব প্ৰায় 12 crore rupees, 12 crore টকা। আৰু লগতেতো মাহে মেইনটেনেঞ্চৰ ফিজ দি থাকিব লাগিব 16 lakhs per month। মই ইণ্ডিয়ান ৰুপিজত কনভাৰ্ট কৰি কিনে কৈছোঁ দেই। গতিকে আপোনালোকে যদি লৈ লওঁ তাতে এটা ৰুম মোক মাতিব দেই। আপোনালোকে এটা ফেক্ট জানে নাই মাউণ্ট এভাৰেষ্টৰ লগত? মাউণ্ট এভাৰেষ্ট যেতিয়া জুখিছিল ন, তাৰ হাইটটো পাইছিল, তাৰ উচ্চতা পাইছিল 29,000 feet, পুৰা একজেক্টলি 29,000 feet। কিন্তু মানুহে ভাবিব ন যে আচলতে 29,000 feet নহয়, অলপমান বেছি হৈ গ'ল, অলপমান কম হয়, ৰাউণ্ড কৰি গৈছে। আমি যেনে কওঁ ন, যেতিয়া বস্তু এটা দাম 99 টকা আমি কওঁ 100 টকা লৈছে, এনেকৈ ৰাউণ্ড কৰি কোৱা বুলি ভাবিব। সেনেকৈ সকলোৱে এইটো ভাবিব বুলি পিছত কি কৰিলে, একচুৱেলি ওলাইছিল 29,000 feet, কিন্তু তেওঁলোকে যেতিয়া প্ৰকাশ কৰিলে ইয়াত 29,029 feet বুলি প্ৰকাশ কৰিলে, যাতে মানুহে নাভাবে এইটো কোনো ৰাউণ্ড কৰি দিয়া নাই বুলি, ৰাউণ্ড ফিগাৰ কৰি দিয়া নাই বুলি। এমেজনৰ লগৰ তলত যে এনেকুৱা এডাল এৰ' আছে, আপোনালোকে কেতিয়াও ভাবিছেনে এইডাল এৰ'ৰ অৰ্থ কি? এমেজনৰ এইটো অৰ্থ হ'ল যে এমেজনে কয় যে আমাৰ ইয়াতে এৰ পৰা জেড, এ টু জেড গোটেই বস্তু পাব এমেজনত। গতিকে প্ৰত্যেকটো বস্তুৰে কিবা নহয় কিবা সোমাই থাকে, হয়নে? লাষ্টত আজিৰ ভিডিঅ'টোৰ চবতকৈ ইণ্টাৰেষ্টিং ফেক্টটো কম। আপোনালোকে ভাবিছেনে কেতিয়াবা যে iPhone 8ৰ পিছত ডাইৰেক্ট iPhone 10 ওলাল, Windows 8ৰ পিছত ডাইৰেক্ট Windows 10 ওলাল, iPhone 9, Windows 9 ক'ত গ'ল? এইবোৰ ক'ত গ'ল? ইয়াৰ আচলতে দুটা এনচাৰ আছে। প্ৰথম এনচাৰটো কৈছোঁ যে এই যোনটো নম্বৰ 9, এই নম্বৰ 9টো বহুত জেগাত আনলাকি বুলি মনা হয়। বহুত জেগাত এই নাম্বাৰ 9টোৰ নিগেটিভ মিনিং আছে। জাপানতো এই নম্বৰ 9টো অত্যাচাৰৰ লগত জড়িত, চাইনাত এই নাম্বাৰটো কিবা শ্ৰাপৰ লগত জড়িত, আৰু ভাৰততো বহুত এনেকুৱা কিবা কিবি আছে। আৰু যিহেতু এইবোৰ কোম্পানী এছিয়ান মাৰ্কেটখন বহুত ডাঙৰ হয়, সেইবাবে এইবোৰ কোম্পানীয়ে iPhone 9 ওলোৱাতকৈ Windows 9 ওলোৱাতকৈ ডাইৰেক্ট 9টো স্কিপ মাৰি Windows 10, iPhone 10 উলিয়াই দিছিল। আৰু ছেকেণ্ডটো হ'ল এপলৰ যেতিয়া iPhone 10 ৰিলিজ হৈছিল, এইটো বছৰ এপলৰ 10 নম্বৰ বছৰ আছিল। গতিকে তেওঁলোকে ভাবিলে যে আমি 10 নম্বৰ বছৰ যিহেতু 10 লগত মিলাই কিনে এনেকৈ iPhone 10 ৰিলিজ কৰিম। আৰু উইণ্ডোজৰ যেতিয়া ফাৰ্ষ্ট উইণ্ডোজৰ ভাৰ্জনবোৰ ওলাইছিল, Windows XP, Windows 95, Windows 98, এইবোৰৰ লগত তেওঁলোকে কিয় ভাবে যে 9টো তাৰ লগতে জড়িত আছিল, মানে 95, 98, গতিকে তাৰ লগত নিমিলিবৰ কাৰণে ডাইৰেক্ট Windows 8ৰ পৰা Windows 10 উলিয়াই দিছিল। গতিকে আজি ভিডিঅ'টো কেনে লাগিল জনাব, আৰু আজি এইকেইটা ফেক্টৰ ভিতৰত কোনটো ফেক্ট আপোনালোকৰ বেছি ভাল লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব। লগতে ইয়াৰ প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্লিজ আপোনালোকৰ এই ক্ষুদ্ৰ সহায় দিয়ে মোক বহুত প্ৰেৰণা দিব নতুন ভিডিঅ' বনাবলৈ। গতিকে আজিলৈকে বাই, ধন্যবাদ।